হাতখন খুজাইছে বিছা লাগিল নেকি আৰে সঁচাই বিছা লাগিছে নে মোক ঠাট্টা কৰি গ'ল ঠিক আছে পালা মোক কয় এইবোৰ পৰম্পৰা বুজিছে কি কথা কৈছেনো ছাৰ ভৰিখনৰ কথা কৈছো ভৰিখন পৰম্পৰা নহয় নহয় বডি পাৰ্টছে সেইটো কোৱা নাই এবাৰ য'ত চুট পাই আকৌ তাতে চুট পাই মই সেইটো পৰম্পৰাৰ কথাই কৈছো গৰম তেল অকণ আনকচোন মালিচ কৰি দিওঁ এইজন ভাল নমুনা আহিল বৌ আনক আকৌ আনো এই বিছা লগতো ট্ৰু নে ফলছ সঁচা আকৌ মই কিয় মিছা কথা ক'ম ঠিকে আছে মই মানুহে মিছা কথা ক'লে খুব বেয়া পাওঁ মই আকৌ মানুহে ভাল পোৱা বেয়া পোৱাটো কেয়াৰ কৰি নাথাকো ওৱাই এছত দম দি গ'ল নেকি বহিছা বহিছো ভাত খালা খালো কিহেৰে মাছেৰে নিমখ তেলেৰে এইটো লোৱা কিয় দিলে এনে দিছো লোৱাচোন বাইদেউজনী মৰমীয়াল দেই হাঁহি মাৰি থৈ গ'ল যে ইনচাল্ট কৰি হাঁহিলে নে মানে ক'ত আছা বোলো কুঁৱা পাৰত আনিলো লোৱা কি আনিলে মাছ নে মাংস হাৰিজনী এইজনী মাছ মাংসহে চিনি পাওঁ বুট মগু কিয় বুট মগু আনিছে ইমান প্ৰশ্ন কৰি নাথাকিবা তিয়াই থৈ দিবা কি কৰিব বুট মগুৱে সন্ধ্যা দুইটাই মালৰ লগত খাবলৈ আনিছো এইটো ফটোৱাটো হৰি কওকচোন শুনকচোন হৰি শুনিছানে পদম বা হাতত অস্ত্ৰ শস্ত্ৰ লৈ যে নিজৰ বুলি এইখন কি অস্ত্ৰ বাখন কি অস্ত্ৰ শস্ত্ৰ নপৰে কয় হোমগাৰ্ড যে হোমগাৰ্ড আৰু দেই সেইটো নাজানো হেৰি নহয় বুট মগু সোপা যে আনিছে কি কৰিব কিবা এটা সুধি আছো মুখেৰে নেমাতে কেলে হৰি মুখেৰে নেমাতে কেলে কি কৰিলা এইবোৰ কি কৰিলো তুলসী ক'ত তুলসী আকৌ সেইজনী কোন তুলসী ক'ত তুলসী লাগে হেৰি শুনকচোন হেৰি ওম কান্দাত পুৰহন্তি ওম চন্ন স্নাতু মলা দিবং পুত্ৰং পবিত্ৰনে বাজ্য মাপং হৰি আপুনি কিহৰ ভাওনা আৰম্ভ কৰিছে এয়া মই ভাওনা কৰিছো এয়া ভাওনা নহয়নো কি এয়া ভাওনা আৰু কি আইও কিয় পেলাই নিদিম দাখন পেলাই মোক অপমান কৰিলি নে নাই আপুনি মোক হোমগাৰ্ড বুলি অপমান কৰিছে নে নাই তই কি হোমগাৰ্ড নহয় কাম এটা কৰিম বুলি ওলাই আহিছিলো নকৰোৱে কাম হয় নেকি অশান্তি বা ৰাতিপুৱা গৃহৰক্ষী পদুমাই মোক কৰি দিলে যে পদম তুমি হিন্দু নাৰী হয়নে নহয় নহয় আপুনি এইবোৰ কৰিছে কি মানে হিন্দু ধৰ্মৰ মতে পতি পৰমেশ্বৰ
তুমি কি কৰিলা? মইনো কি কৰিলো? তুমি মোৰ গাত কিয় হাত উঠালা? অ গোসাঁই, মই কেতিয়া আপোনাৰ গাত হাত মেডিকেল টেষ্ট কৰো। একদম আপুনি ফটুৱা হয়। সেই মূৰত আকৌ এবাৰ চুট পাব লাগিব। লৈ যোৱা, মগজুত ৰেডি কৰা। কি কাজিয়া লাগিলেনো? এই থানাৰ সন্মুখত জংঘলখিনি কাটিম বুলি ভাবিলো। এজনে মাজত আহি নহয় কথাৰ যি হে কেতিয়াবা নহয় কিবা কৰি পেলাম সেইবুলি কৈছে। তই কি কৈ আছ মোৰ কথা নিজৰ বুলি? কি কৈ আছ মোৰ কথা? ঐ দেখিলা ব্যৱহাৰটো এটা দেখিলা? তইনো কিয় নলগা জেগাত লাগি থাক? এই ভাল লাগে অ। ঐ কাটোচকে কথা ক'ব নোৱাৰ? একে চৰত কি হ'ল? ফৰফৰাই গৈছে কি? নেমাৰতে ফৰফৰালে। চৰ নোখোৱা নহয়, ফৰফৰাই গৈছে আৰু। মাৰিয়ে দিমো এইটো। ও ভাই হতে বার ভাবি চাবি দে, দেখোন কুশলে রাখিবি দে। ও ভাই হতে বার ভাবি চাবি দে, তেজেৰে ধোঁৱা বনি দিবি দে। মোৰ সোণৰে অসমত ৰূপৰে শিকলি লগাব নিদিবি দে। ও ভাই হতে বার ভাবি চাবি দে, দেখোন কুশলে ৰাখিবি দে। ই মোক ঠাট্টা কৰিলে নেকি? ঐ আগৰ বাৰৰ নিচিনা নহয়তো। টেঙা আম হবলৈ বাৰে বাৰে বেচিব পাৰো। এইটো অৱশ্যে হয়। হেৰি, এই মই নিমন্ত্ৰণ এভাগ দিবলৈহে আহিছো। যদি সুবিধা হয় এঘণ্টামানৰ পাছত মোৰ ঘৰত অকণমান পদধূলা দি থৈ আহিবিচোন দেই। বুট মগু, ৰসগোল্লা এটা এটা খাই আহিবি। কিন্তু কিয়? জেৰা কৰিছ নে অনুৰোধ কৰিছ? আকৌ কিয়? গম পাবি যেতিয়া মোৰ ঘৰত গৈ হবিগে থিয়। একেটা হঠাৎ মাতি গ'ল কিয়? জানো কিয়? বুকুত ধৰিছে কিয় মোৰ? ধৰিমে কি কৰি লবি? মোক কুৱেশ্যন নকৰিব আপুনি, এনচাৰ লাগে মোক। কিহৰ এনচাৰ লাগে তোক? আপুনি মোৰ বুকুত ধৰিছে কিয়? প্ৰথমতে মোক ক, মোক দেখি হেলমেট কিয় পিন্ধিছিলি? আপুনি ট্ৰাফিক মানুহ, সেইকাৰণেহে পিন্ধিছো। তথাপিতো তইতো বাইকত নাই, মোক দেখিহে হেলমেট পিন্ধিলি। টেনচনতো টেনচনতো মানুহে হেলমেট পিন্ধে। কি ক'লা তুমি মোক? মই চাকৰি বাদ দিব লাগে? মোক চাকৰি বাদ দিবলৈ ক'লা তুমি মোক? কেকেচাৰে আমাক এনেকৈ কিয় মাতি থৈ গ'ল? কাৰোবাৰ প্ৰতি কিবা আখেজ ৰৈ গ'ল নেকি কেকেটা? আখেজ থাকিলে সকাম পাতে। আৰু কিয় ইমান ভাবিব লাগে? মানুহতে ইমান হাত জোৰকৈ মাতি গৈছে, আমাৰ যাব লাগে আৰু। না মই আকৌ ল'ৰাটো সৰুৰ পৰা চেৰা বলিয়া দেই। মই ঘোঁৰা নহয় বুট খাবলৈ। আপুনি SP ছাৰ যে। গৃহৰক্ষী পদুম ফুল ছিঙি পেলাম আকৌ। তই একেবাৰে চুপতি পাই থাক দে। কমন আমাৰ বল। যা যা পাবি। এবাৰ ভাত খাবলৈ মাতি যে আতিথ্য কৰিছে, পিঠিৰ পৰা এতিয়াও পেটি দাগ যোৱা নাই নিজৰ বুলি। অৰি, কিহৰ কাৰণেনো এইবোৰ আয়োজন কৰি আছে? ইগৰনেশ্যন। কি ইগৰেশ্যন? উদ্বোধনো। ইনগ্ৰেশ্যন। লাজ পালি? কিয়? গিৰিয়ে যে ভালকে ইংৰাজী এটা ক'ব নোৱাৰে। নাই, লাজ আপুনি পাব লাগে নে মই পাব লাগে? বুট মগু তিয়ালি নে নাই সেইটো ক। কেছ পাবহি এতিয়া দেই। গেষ্ট? কোন গেষ্ট? ঐ চকী টেবুল ধূপ, কেছটো কিয়? কেছটো মানে বেলেগ। হঠাৎ বুট মগুৰ ৰসগোল্লা খাবলৈ মাতিলে কিয় বা? নাজানো নহয়। নেজানে একো। আহচোন ভিতৰলৈ। এটা কথা কোৱা না, চুই মোক চোৱা না। গান নহয় দেই, কামৰ মাজত গান নহয়। আচ্ছা এটা কথা কোৱাচোন গোপাল। গোপাল নহয়, এল গোপাল। তাকে লাৰুৱা গোপাল। লৰেন্স গোপাল। তাকে সেই গোপালটো আছেতো। হ'ব দিয়া। আচ্ছা তুমি মোক এটা কথা কোৱাচোন নিজৰ বুলি। তুমি কি জীৱনটো এনেকে পাৰ কৰি দিবা নেকি? কেনেকে? আপুনি? মই 2016 চনত যে গুৱাহাটীত চিৰিয়েল মাৰ্ডাৰ দুটা হৈছিল। সেইটো কেছৰ আপুনি ইনভেষ্টিগেশ্যন কৰিছিল? ইনভেষ্টিগেশ্যন নহয়, মাৰ্ডাৰ দুটা ময়ে কৰিছিলো। কমল এফালে যাচোন। নাই নাই নাই, বহক বহক। এতিয়া অৱশ্যে মই সেইবোৰ এৰিলো, ল'ৰা ছোৱালীও ডাঙৰ হ'ল।
এতিয়া সেই কেকেছৰ ইনফৰ্মাৰ হিচাপে কাম কৰোঁ। আচ্ছা ক'ব কেকেচাৰেতো ৰসগোল্লা আনিম বুলিও কৈছে। হেৰো তোৰ কেকেচাৰে তহঁতক ৰসগোল্লা খুৱাব। বৌ কথাটো কিনো আজি আপোনালোকৰ মেৰিজ এনিভাৰ্চাৰী নেকি? নহয়তো বাৰ্থডে নেকি? সেইটোও নহয়। তেনেহ'লে কি আছে? নেজানো তোৰ কেকেচাৰে এইবোৰ কি ভাণ্ডামি কৰিছে। মোক খা লোৱা তৰা দিয়ক। মেৰেজ ইভানিছিও নহয়, বাৰ্থডেও নহয়, তেনেহ'লে কেছটো কি? চব সহ্য কৰিব পাৰো, কিন্তু এইবিলাক অভদ্ৰামী মই সহ্য কৰিব নোৱাৰো। সেইবুলি কৈছা ন? এতিয়া মই কিয় অভদ্ৰামি কৰিলো? কাণৰ কাষত আহি পেলাই কিয় হুহুৰিটো মাৰিলা? বজাম, তাতে কি হ'ল? মই সহ্য কৰিব নোৱাৰো। 1 মিনিট। ট্ৰেফিক পুলিচে কাণৰ কাষত বুজা হুহুৰিটো সহ্য কৰিব নোৱাৰা? নোৱাৰো। তেতিয়াহ'লে তুমি কিহৰ ট্ৰেফিক পুলিচ? বাদ দি দিয়া চাকৰিটো। কি ক'লা তুমি মোক? চাকৰি বাদ দিব লাগে? মোক চাকৰি বাদ দিবলৈ ক'লা তুমি মোক? তিতি গৈছেগে। খুব ভাল পালো দেই, তহঁত গোটেইকেইটা আহি ওলালেহি যে। পিছে নিপু ষ্টাফৰ লগত চিনাকি হৈছে নে নাই? হলো চিনাকি হলো। ই মানে মোৰ একদম পুৰণা বিশ্বাসী মানুহ, খুব নিমাখিত ল'ৰা। তাকে সুলোচনাৰ কথাটো কৈছে। সেইটো তাৰ আইডেণ্টিটি। আপুনি বিশ্বাস কৰক বাইদেউ, মইতো এতিয়া সেই ব্ৰইলাৰ কথাও চাব নোৱাৰো। কি হ'লে? ভালকে নুকুমলিল। কোমলা নুকুমলাটো মূল কথা নহয় মূল কথা হৈছে নিমন্ত্ৰণ আৰু আপ্যায়ন। তাকেতো আপ্যায়নটো কিহৰ? মোৰ প্ৰাইভেট থানাখন আজি উদ্বোধন কৰিলো। কি? কংগ্ৰেচুলেশ্যন ছাৰ। থেংক ইউ নিপু। আহি গৈছে নেকি? কিহৰ কথা কোৱা? ভাল পোৱা ফিলিংছ এটা। কেনেকে গম পালা? এৰি দিয়া নাই যে। তাকে ফিলিংছ এটা নহয় বাৰু। সৰুকে হেভিকে এটা দি দিও নেকি? প্ৰেমে পেৰালাইচিছ কৰি দিব নিজৰ বুলি বহি দিলে যে। বলক, টেনচন হৈ গৈছে ৰচোন। কিনো ইমান টেনচন? কেইকেইটা ঘৰত বুট মগু সোপা খাই দিয়া নাই? ফুড প্ৰয়োজন হৈছে নেকি চাগে? নাই হোৱা ফুড পয়জনিং। তেনেহ'লে কি হৈছে? ৰাকেশৰ লগত কথাটো ডিছকাছ কৰিব লাগিব। কি কথা ডিছকাছ কৰিব? দেখিলা, খুলি পেলালো। খুলিছে খোলক, কিন্তু য'তে ত'তে নেপেলাব, আলনাত থব। থানাখন হ'বলৈ আলনাত থব পাৰি, মই থানা খোলাৰ কথা কৈছো। বাৰু হ'ব, সেই ইউনিফৰ্মযোৰ কেতিয়া খোলে সেইটো চাই থাকক। কিয় মাৰিবলৈ আহিছে? এনেকে হলে আপোনাৰ চাকৰিটো থাকিবগে নে? ছাৰে আপোনাক সুদাই এৰিবনে? কি গতি হয় চাই থাকিব মুঠতে। প্ৰত্যেক সফল পুৰুষৰ আঁৰতে এগৰাকী সম্পূৰ্ণ নাৰী থাকে। মোৰ গৰাকী আধা কাৰণে মোৰ এইটো গতি নেকি বাৰু? আই মণিমা, মণি মই ক'লো নহয় লাইফ বৰবাদ এতিয়া। কিয়? কিয়? কেকেটা ভেঞ্চাৰ থানাত গৈ ছাপোৰ্ট কৰিছে। এই ছাৰে এতিয়া সুদাই এৰিব? ক'তনো ছাপোৰ্ট কৰিছো? বুট মগু সোপা খোৱাগে নাই? খাইছো। বুট মগু খোৱা মানে ছাপোৰ্টে কৰা হ'ল। ক'ত যায়? বুট সোপা বমি কৰি উলিয়াই দিওঁগে। বুট সোপা হ'বলা পেটলৈ গৈ এতিয়া বুট হৈ আছে, সেই সোপা বেচন হ'লগে। দিয়ক সেই ছোৱালীকেইজনী এটা অনাথ আশ্ৰমত দি দিয়ক নিজৰ। কিয়? তাত ভালকে ৰাখিবা। আপোনাৰ এটা চাকৰি দি গ'ল, কিহে খুৱাব? ৰ'ব, মোৰ তাত নাম্বাৰ এটা আছে, চাই আছো। কি হৈছে? মোৰতো ঘূৰাই গৈছে। বুট খাই গেছ উঠিছে। উঠক। ছোৱালীকেইজনী উঠক। বাকলিটো গুচাই খাব লাগে বুটৰ। BSF ফোন এটা কৰচোন। আই মই বোলো কি আচৰিত, কি মোহনৰ এক্টিং কৰি আছা? মই বোলো কি আচৰিত। কিয়? নহয় আচৰিত হৈছো আৰু। কিয়? নহয় গাড়ী থকা মানুহ আকৌ খোজকাঢ়ি আহিছে যে সেইকাৰণে আহিছো আৰু। তই দেখোন গাড়ী থাকিও সদায় খোজকাঢ়ি আহা। বাকলি মোৰ গাড়ী আছে হয়,
কিন্তু মই নিজে চলাবলৈ নাজানো সেইটো কাৰণে ড্ৰাইভাৰ নাই কাৰণে সেইকাৰণে সদায় খোজকাঢ়ি আহোঁ আপুনি কিয় গাড়ী চলাই অহা নাই আজি এনে কাকলি সঁচা কথা কওকচোন এনে খোজকাঢ়ি আহিছো গাড়ী থাকি আকৌ খোজকাঢ়ি আহিব কিবা এটাতো আছে কি আছে কওকচোন কি ক'ব লাগে কাকলি পেট্ৰল ভৰাবলৈ পইচা নাই বুলি নকয় কিয় ভিক্ষাৰী পাইছা মোক উদেই गिदिर गावा गारि सालायनो फैसा गैयाथ' সঁচা কথা ক'লে লাজ পায় হঠাৎ যে কলে গুচি গ'ল যে গ'ল উভতিয়ে নাহিল কিমান আদৰ সাদৰ কৰিছিল কিমান মৰমে পঢ়ুৱাইছিল ইছ দুখ লাগে দেই সঁচাকে দুখ লাগে Hey! Hey! Hey, hey, hey! Yalla, yalla! হ'ব যা 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 খুৰা যাবলৈ দিয়াছো নবুৱাই তই দেখিছনে নাই মই ৰং কৰাই আছো এতিয়ানো অংখন কিয় কৈছা অহা বছৰতো কৰিব পাৰিছা তোক দি মোৰ নেখাবি যাচোন ইয়াৰ পৰা কেঁচা থানা মোৰ দায়িত্ব আছে কি থানাৰ দায়িত্ব ইয়াত যোনে থানা খুলিবলৈ আহে নহয় তাৰ কোপাই মোৰ ভাঙিম মই যা একদম ইয়াৰ পৰা মানে আমাৰ দুইটাকে পিটিছ পিটিম যা সঁচা পিতেও বৌ এই পাগলটো কথা শুনিছা হেৰি নহয় বিউটি তোমাক এইকেইদিন দেখা নাই নেকি থানাত নহয় জ্বৰ বুলি ছুটি লৈ ৰাগ দুখনমান মাৰি আহিলোগে কোৱাহে ক'ত মই গলো সেই যোৰহাটৰ চাৰিগাঁৱত আৰু আপোনাৰ ধেমাজি বৰদলনি হয় নেকি পিছে কি ভাও কৰিলা মই কংখ বিউটি হ'ব হেৰি নহয় ভাল খবৰ এটা আছে ময়ো ভাও কৰিলোগে নহয় কি কৰিলে আকৌ যশোদা যশোদা বৰ সৰুতে বিয়া হল এইজনী মানে নাৰায়ণপুৰ জালভৰীয়া গাঁও তাৰপিছত ইফালে আকৌ গহপুৰ হাৱাজান দেউৰী গাঁও বা আপাৰ আছাম গোটেই হিলাই দিছে একে নকবা আৰু এইটোত কিবা আছে নাই তোক কিমান বাৰ ক'ব লাগে মোক এনেকে চিগনেল দি নেমাতিবি চিগনেল দিটো মাতিব নিবিচাৰো কিন্তু আহি যায় না মোৰটো চিঙি আনি ফুটবল কিক মাৰ দি মাৰি পঠিয়াম বুলি কৈছে বুলি কৈছে আৰু ইয়াত কি কৰি আছিলি বহি এই ঘৰটো দেখিলো মনৰ দুখতে বহি দিলো কিহৰ দুখ বস্তু ভাগ বহুত দিন নাই কি ভাগ আমাৰ বস্তু ভাগৰ কথা কৈছো বহুত দিন দেখা নাই ইয়াক কোনোবা দিনা এনেকুৱা দিন নহয়